নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনালোঁ। আপোনালোকে বাৰু আকাশলৈ মূৰ তুলি চাইছেনে? কিমান যে নজনা কথা, কিমান যে ৰহস্য লুকাই আছে ইয়াত ভাবি শেষ কৰিব নোৱাৰি। আনকি কিছুমান কথা যে বিজ্ঞানৰ ৰহস্য ভেদ কৰিব পৰা নাই। আহকচোন আজি আমি তেনেকুৱা বৰ আচৰিত বস্তু এটা বিষয়ে আলোচনা কৰোঁ। সেইটো হ'ল কৃষ্ণ গহ্বৰ, ব্লেক হোল বুলিও কোৱা যায়। বহুতো চাইণ্টিফিক মুভি বা হলিউডৰ মুভিত ব্লেক হোলৰ বিষয়ে দেখুওৱা হৈছে। ব্লেক হোল কি? কৃষ্ণ গহ্বৰ কি? ই হ'ল আকাশত থকা এটা বৰ আচৰিত বস্তু বুলি ক'ব লাগিব। আচলতে এইটো এটা জেগা, তাৰমানে এটা অৱস্থান, মহাকাশত থকা বহুত বিশাল অৱস্থান, যি সকলোকে ইয়াৰ ভিতৰলৈ টানি আনি খাই পেলাই মানে শোষণ কৰে। আৰু কৃষ্ণ গহ্বৰে শোষণ কৰা কোনো বস্তুৱেই কৃষ্ণ গহ্বৰৰ পৰা ওলাই আহিব নোৱাৰে। কৃষ্ণ গহ্বৰত বহুত বেছি পৰিমাণে মধ্যাকৰ্ষণিক বল আছে। তাৰমানে ই বহুত বস্তু নহয়, আচলতে ইয়াৰ মধ্যাকৰ্ষণিক বলৰ যোগেদি সকলো বস্তুকে ইয়াৰ গাৰ ফালে টানি থাকে। আনকি কৃষ্ণ গহ্বৰে পোহৰকো শোষণ কৰে। পোহৰ যদি কৃষ্ণ গহ্বৰত প্ৰৱেশ কৰে তেতিয়া ই উলটি আহিব নোৱাৰে। গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ যিয়েই নহওক ইয়াৰ ওচৰত পালে ই খাই পেলাব, অৰ্থাৎ শোষণ কৰিব, অৰ্থাৎ ভিতৰলৈ লৈ যাবগৈ। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা বিশাল আকাৰ কৃষ্ণ গহ্বৰ আছে, যাৰ অসীম মহাকৰ্ষণিক বলৰ প্ৰভাৱত আমাৰ তাৰকাৰাজ্যৰ সকলো বস্তুৱে ইয়াক পৰীক্ষণ কৰিবলৈ বাধ্য, যাৰ নাম হৈছে টেৰিয়াছ নহয়, চেজিটেৰিয়াছ। আৰু ই আমাৰ পৰা 28,000 আলোকবৰ্ষ দূৰত্বত অৱস্থিত। বাৰু আপোনালোকে জানেনে আলোকবৰ্ষ বস্তুটো কি? আলোকবৰ্ষ পোহৰে এবছৰত যিমানটো অতিক্ৰম কৰে ইয়াৰ গতিত, তাৰমানে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড স্পীডত পোহৰে এবছৰত যিমান দূৰ অতিক্ৰম কৰে তাকে আলোকবৰ্ষ বুলি কোৱা হয়। চবতকৈ আচৰিত আৰু জমনি কথাটো কি জানেনে? কৃষ্ণ গহ্বৰৰ ওচৰত বা কৃষ্ণ গহ্বৰৰ মাজত সময় ৰৈ যায়। এইটো এটা বুজিব নোৱাৰা সাঁথৰ। সময় ৰৈ যোৱা মানে কি? এইটো এটা বুজিব নোৱাৰা সাঁথৰ। আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে তেন্তে মই অন্য এটা ভিডিঅ'ত আলোচনা কৰিম বুলি ভাবিছোঁ। লাগে মাথো অকণমান মৰম, ভাল পোৱা আৰু সহানুভূতি। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি অলপ সহায় কৰি দিব। বাৰু কৃষ্ণ গহ্বৰৰ বিষয়ে এটা ভিডিঅ'তে কৈ বা কৃষ্ণ গহ্বৰৰ বিষয়ে, ব্লেক হোলৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। এই বিষয়ে ক'বলৈ মই আৰু এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ, আৰু ইয়াৰ বাকীখিনি নেক্সট ভিডিঅ'ত ক'ম। এতিয়া এক আলোকবৰ্ষ মানে কিমান কিলোমিটাৰ? আচলতে আমি জানো পোহৰৰ গতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইটো স্পীডত পোহৰে এক বৰ্ষত মানে এবছৰত যিমান যাব সি হ'ল এক আলোকবৰ্ষ। তাৰমানে এক আলোকবৰ্ষ মানে 9.46 × 10⁻12 কিলোমিটাৰ। ভাবিব নোৱাৰা এটা দূৰত্ব। ধন্যবাদ।